নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো সম্পূৰ্ণ মহিলাৰ বাবে গতিকে মই ভিডিঅ'টোৰ আৰম্ভণিতে মই কৈ দিছোঁ যে যদি সেই পুৰুষসকলে এই ভিডিঅ'টো চাই বেয়া পায় তেতিয়াহ'লে প্লিজ স্কিপ কৰিব পাৰে আৰু ভিডিঅ'টো সম্পূৰ্ণ সৌন্দৰ্য সম্পৰ্কীয় হ'ব আৰু এখন মোৰ বান্ধৱী গৌৰী পাৰ্লাৰ হয় সবিশেষ পাৰ্লাৰৰ ভিতৰত গম পাম বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আজি দেখিছেনে এয়া গৌৰী পাৰ্লাৰলৈ আহিলোঁ আৰু এতিয়াতো পূজাৰ অফাৰ চলি আছে সেইকাৰণে অফাৰ মই অৱশ্যে অফাৰৰ সুবিধাটো লোৱা নাই তথাপিতো এইসকল দেখিছেনে বহি আছে সকলো ষ্ট্ৰেইটনিং আৰু কিবাকিবি আছে আৰু চুলি তুলি কটা মেলাই আমাৰ দেহাক চুলি কটা হ'ল এইজনী চাওঁ এজনী এয়া দেহা চুলি কাটিলে কেনেকুৱা লাগিছে ক'ব মই থ্ৰেডিং কৰিলোঁ বাকী একো কৰা নাই সময়ো নাই আৰু এয়া কৰি কৈ দে কিবা এটা কওঁ আৰু এয়া দেই মালিকনী পূজা অফাৰ চলি আছে কিন্তু এতিয়া ইমানেই কাম বাঢ়িছে মই কাম পিছুৱাই আহিছোঁ পূজাৰ পিছলৈকে থাকিব কোনোবা ইচ্ছা কৰিলে আহিব পাৰে দিৱালীলৈকে থাকিব এইটো অফাৰ দিৱালীলৈ স্মুথনিং দেৱালীলৈকে থাকিব বুলি কৈছে সুখবৰ গোটেই অফাৰটো থাকিব মানে দেৱালীলৈকে আহিব পাৰে আৰু বিশেষকৈ ঠাণ্ডা দিনত ভালেই হয় ন ষ্ট্ৰেইটনিং কৰিবলৈ কাৰণে গৰম দিনতকৈ ঠাণ্ডা দিনত বেছি ভাল হয় সেইকাৰণে এইটো ভাল খবৰ তাই ভাল মানে এটা অফাৰ দিছে আপোনালোকে অফাৰটো ল'ব আৰু আমাৰ ধুদৰালি মানে গোলাঘাট জাতীয় বিদ্যালয়ৰ একেবাৰে ওচৰতে আছে গৌৰী পাৰ্লাৰ বুলি আপোনালোকে যিসকলে আহিব বিচাৰে আহিব পাৰিব অকণমান আপোনালোকক আগৰো ভিডিঅ' কৰি থোৱা আছে মোৰ অকণমান লগাই দিম কি ইয়াতে কৰা হয় নাক চাকু ফুটোৱা হয় কাণ ফুটোৱা হয় মানে সকলোখিনি অকণমান আগতো কৰি থোৱা আছিলে দেহাৰ স্কুলৰ ওচৰতে মানে তাই যিহেতু জাতীয় বিদ্যালয়ত পঢ়ে আৰু তাই স্কুলৰ ওচৰতে হয় পাৰ্লাৰ আৰু এই মানে আমাৰ কলেজৰ একচুৱেলি সেই আগৰ পৰাই মানে আমি দোস্তি হয় আমাৰ তাই জুনিয়ৰ আছিলে এক বেষ্টমেনৰ কিন্তু হ'লেও ভাল আছিলে আৰু গান গায় খুব ধুনীয়া গান গায় ভাওনা কৰে মানে বহুত কিবাকিবি প্ৰতিভা আছে তাইৰ গাত আৰু গতিকে আজি আহিলোঁ আৰু আপোনালোককো দেখুৱাই অকণমান লগাই দিম আপোনালোকক সেইখিনিও চাব আৰু যিসকল আহিব বিচাৰে আহিব পাৰিব ঠিক আছে এয়া ষ্ট্ৰেইটনিং কৰি আছে তাই ষ্ট্ৰেইটনিঙৰ কেইবাটাও ষ্টেপ আছে সকলোখিনি আপোনালোকক বাৰু দেখুৱাব নোৱাৰোঁ এয়া তাই এনেকৈ ধুনীয়াকৈ ফনিয়াই লৈ খুব ধুনীয়াকৈ ষ্ট্ৰেইটনাৰডালে এতিয়া কেনেকৈ ধৰণে কৰিব আপোনালোকে চাওকচোন আচলতে মই আজিলৈকে কিন্তু নিজেই ষ্ট্ৰেইট কৰি পোৱা নাই চুলি আৰু যিটো দেখিছোঁ বহুত সময় লাগে আচলতে বহুত ধৈৰ্যৰ প্ৰয়োজন হয় কেইবাটাও যিহেতুকে ষ্টেপত এই প্ৰচেছটো কৰা হয় আৰু আটাইতকৈ প্ৰথমতে চুলিখিনি ধুই ল'ব লাগে সেই বুলিয়ে জানিছোঁ আৰু সেইকাৰণে ঘৰতে চুলিখিনি ধুই আহিলে ইয়াতে সুবিধা হয় কিন্তু সময় থাকিলে অৱশ্যে চুলিখিনি নিজেও ধুৱাই দিয়ে মানে পাৰ্লাৰতে কিন্তু যিহেতুকে এতিয়া উৎসৱৰ বতৰ গতিকে কাষ্টমাৰো বহুত বেছি ভিৰ সেইকাৰণে চুলিখিনি ঘৰতে ধুই আহিবলৈ তাই অনুৰোধ জনাইছে আৰু এতিয়া দেহাৰ চুলি কটাৰ পাল বহুত সময় ৰ'লোঁ ইমানেই ভিৰ নহয় তাই পাৰ্লাৰত এতিয়া যথেষ্ট ভিৰ হৈছে তাই মানে কাষ্টমাৰক পিছত আহিবলৈ অনুৰোধ জনাইছে আৰু যিহেতুকে দেৱালীলৈকে অফাৰটো থাকিব বুলি তাই কৈছে নিজৰ মুখেৰে গতিকে আপোনালোকে আহিব পাৰে আৰু এতিয়া ময়ো দেহাক চুলিকেইডাল কটাই দিওঁ অকণমান বহুত বেছি নহয় আৰু চুলি অকণমান দীঘলকৈ ৰাখিম বুলি মই ভাবিছোঁ ভাল লাগে সৰু সৰু ছোৱালীবিলাকৰ চুলি থাকিলে মোৰ বৰ ভাল লাগে বহুত বেছি মৰম লাগে আৰু তাইৰ চুলিকেইডাল আগফালে বহুত বেছি দীঘল হৈ আছিলে যিটো কাৰণে তাই বহুত কষ্ট পাই আছিলে আৰু ইদিন আহিম সিদিন আহিমকৈ আহিবলৈও পৰা নাছিলোঁ আজিহে সুবিধাটো মিলিছেগৈ কিন্তু ইমান ভিৰ চাওকচোন ছোৱালীবিলাকৰ মানে সৰু সৰু ছোৱালীবিলাকৰ বিশেষকৈ আগফালে চুলিকেইডাল যেতিয়া পৰি থাকে ইমান মৰম লাগে ন সেইকাৰণে তাইক তেনেকৈ কাট এটা দিবলৈ কৈছোঁ আৰু তাই হাঁহি চাওকচোন কি যে ফূৰ্তি পাইছে সৰুতে চুলি কাটিবলৈ দিওঁতে ইমানে কান্দে কিন্তু এতিয়া ইমান ধুনীয়াকৈ পাতি দিছে চাওক মৰমেই লাগি গৈছে গোটেইকেইডাল চুলি দীঘল হৈ যেতিয়া আছিলে তেতিয়া কপালখন ওলাই যায় বৰ বেয়া দেখি আৰু সেইকাৰণে এনেকৈ অকণমান কাটি দিছোঁ আৰু কেনেকুৱা লাগে লাষ্টত আপোনালোকে জনাবচোন দেই
শুনাচোন ৰোৱা কিছু সময় আছে বহু কথা ক'বলৈ কিছু কথা প্ৰেমৰ ভাষা হাসি ধোৱা বহু আগৰে পৰা অনুমতি হলে কেনেকুৱা লাগিছে কোৱাচোন ভাল লাগিছে পছন্দ হৈছে নে আৰু ময়ো ভাবিলোঁ যে আহিছোঁ যেতিয়া ময়ো থ্ৰেডিংটো কৰি লওঁ বৰ বিশেষ একো কৰা নাই আৰু ইমান ভিৰ কিনো কৰিব এইটো ভিডিঅ' হৈছে আগৰ ভিডিঅ' আগতে আমি যেতিয়া আমাৰ দেহাহঁতক স্কুলত থ'বলৈ আহোঁ তেতিয়া ওচৰতে যিহেতুকে পাৰ্লাৰ আমি আহি যাওঁ আৰু এইডোখৰত এটা নাক ফুটাব তাই মনালিছা চাওকচোন অকণমান কেনেধৰণেনো নাক ফুটাই তাই কৃষ্ণ একোৱে নহ'লে ই মনালিছা ফিটিং একোৱে গম নাপালে কি খাবলৈ লাগে কৈ দিয়া কি খাবলৈ লাগে আপুনি এতিয়া সুস্থ নে মনালিছা আপুনি সম্পূৰ্ণ সুস্থ নে এইটো ক্লিন আপ কৰি আছে মানে মুখখন চাফা কৰি আছে আৰু এইফালে হৈছে এইটো ফেচিয়েল কৰি আছে মানে এইটো দাগ আছে বাইদেউগৰাকীৰ মুখত দাগ আছে দেখিছেনে সেই দাগৰ কাৰণে এইটো স্পেচিয়েল কেয়াৰ আচলতে তেওঁ সেই দাগৰ কাৰণে সেইটো ফেচিয়েল কৰিছে আৰু আনফালে এইটো দেখিছেনে এইটো হৈছে ক্লিন আপ অকল মানে মুখখন চাফাহে কৰিব আপোনালোকে চাৰ্টখনত চাই ল'ব পাৰিব ইয়াৰ দামবিলাক কেনেকুৱা হয় ফেচিয়েল ক্লিন আপ এনেকুৱা এইবিলাক বেলেগ বেলেগ ধৰণৰ আছে নহয় আপোনালোকে চাৰ্টখন চাই ল'ব পাৰিব তেতিয়া আপোনালোকে গম পাব আৰু আমাৰ যিবিলাক ব্লেক হেডছ আৰু হোৱাইট হেডছ থাকে এই নাকৰ কাষত যে যিবোৰ বগা বগা ক'লা ক'লা এনেকুৱা ধৰণৰ এইবোৰ চাওকচোন থাকে যে সেইবিলাক আঁতৰাই দিছে চাফা হৈ যায় চাবচোন কেনেকৈ আঁতৰাই খুব ধুনীয়াকৈ চাফা হৈ যায় আচলতে মুখখন আৰু ইয়াৰ পিছৰ ষ্টেপটো মুখখন ধুনীয়াকৈ চাফা কৰি লৈ এইটো পেক লগাইছে পেকটো কিয় লগাইছে আহক গৌৰীৰ মুখৰ পৰাই শুনি লওঁ চকুৰ ওপৰত লগাব পাৰি নেকি বগা হৈ গ'ল এইকেইডোখৰ কলা দাগটোৰ কাৰণে এইকেইডোখৰ অলপ থাকি গৈছে কিহৰ হয় এইটো সেই বেলেগ বেলেগ যে দুইটা মানে এইটো কালাৰটো বেলেগ হৈছে আৰু এইটো সেইটো অলপ হেৰি ৰেড কালাৰ পিংকৰ কাৰণে কৰিছে এইটো ক্লিনজিং আৰু এইটো ডাগৰ
অনুভৱী তোমাৰে হৰণ জোনাকী সন্ধিয়াৰ সেমেকাই আৰু এতিয়া দেহাহঁতৰ স্কুল ছুটি হ'বৰ হ'ল আৰু এতিয়া যাওঁ বলক মনালিছাৰ ল'ৰাটোৰ জন্মদিনৰ অকণমান পাৰ্টি আছে বলক দেখাওঁগৈ বাৰ্থডে ইয়াত সোমাই আনিছোঁ আৰু কি কি আইটেম দেখাই দিওঁ আৰু এয়া ফুচিয়া আৰু এয়া হৈছে কাজু বৰফি আৰু সেইফালে এপিচ হৈছে বেচন বৰফি পাৰ্টিটো কোনে দিছে মনালিছাৰ পুত্ৰৰ আজি কালি বাৰ্থডে হৈ গ'ল সেইকাৰণে আজি খুৱাইছে পাৰ্টি এইজনী পপি মৌচুমী আমাৰ সৰস্বতী বাইদেউ জিনা মনীষা আৰু আমাৰ এজনী মাহীয়ে চাহ দি আছে আমি চাহটো খাই লওঁ আৰু চাহটো খাই আপোনালোকৰ মাজৰ পৰাও বিদায় মাগো বুলি ভাবিছোঁ আজি অকণমান 3 দিনমানৰ ভিডিঅ' আপোনালোকক দিলোঁ গৌৰীৰ পাৰ্লাৰৰ আৰু কেনেকুৱা পালে জনাব আপোনালোকেও যদি ইচ্ছুক তেতিয়াহ'লে আহিব পাৰে পৰৱৰ্তীটো ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম তেতিয়ালৈকে আপোনালোক সুস্থ হৈ থাকক হাঁহি থাকক আৰু এতিয়া ভিডিঅ'টোৰ মাজৰ পৰা বিদায় মাগিছোঁ বাই বাই